নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আপোনালোকে চাই আছে নিতুজ ব্লগ। আজি আমি কলেজৰ পৰা যাব ওলাইছোঁ ৰাণীখামাৰ পিকনিক স্পটত। মই আহিলোঁ এছা কলেজত আহিলোঁ মই। এতিয়া বাকীবিলাকে বা আহিছে নে নাই? আহিছে বাকীবিলাকে আহিছে। তো এতিয়া যাম আৰু ভাল লাগিব বহুত। ফাইনেলি বাছখন আহি গ'ল আৰু এজন দুজনকৈ ষ্টুডেণ্টবিলাক সোমাই আছে আৰু এনেকৈ সম্পূৰ্ণ বাছখন ভৰি গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি গৈ আছোঁ দিশা, মুকুট, প্ৰসিতে, আমি 4জনে বহি লৈছোঁ পিছৰ চিটত আৰু গৈ আছোঁ। ইয়াতে ৰখছে, ইয়াতে কিবা জলকীয়া ল'ব আৰু কিবা বস্তু ল'ব, সেইকাৰণে ৰখিলোঁ। চাওকচোন পৰিৱেশটো ইমানেই ধুনীয়া, চাৰিওপিনে হালচাৰ আৰু এইটো নদী পালোঁ আমি তাতে গৈ থাকোঁতে। চাওক পৰিৱেশটো, আৰু এইপিনে মোৰ ফ্ৰেণ্ড কেইজনমানে ডেন্স কৰি আছে। আৰু এনেকৈ গৈ 1-2 ঘণ্টাৰ হ'ব হ'ল আৰু এতিয়াও পোৱা নাই, পাম আৰু কিছু সময় পিছত। এনেকৈ আমি গৈ আছোঁ এনজয় কৰি সকলোৱে। গৈ থাকোঁতে দেখিলোঁ যে ইয়াতে টি গাৰ্ডেন আছে বহুতো। মই ভবা নাছিলোঁ তাতে টি গাৰ্ডেন থাকিব, কিন্তু হয় নিশ্চয় আছে তাতে টি গাৰ্ডেন। আৰু এয়া ফাইনেলি আমাৰ বাছখন তাতে ৰাখি দিলে। বেছি তললৈ যোৱা নাই, ওপৰতে ৰাখি দিছে। আৰু ইয়াত চাওক তাতে থলুৱা সামগ্ৰীৰ কিছুমান দোকান দিছে। অতি কম মূল্যতে বস্তুবিলাক কিনিব পাৰি তাতে, কিন্তু আমি নিকিনিলোঁ, কিছুমানে কিনিছে বাৰু। আৰু এয়া চাওক এইটো নদী ইউকিয়ামৰে নদীটো পিনেও বৈ আহিছে আৰু ইয়াতেও পিকনিক খাই আছে সকলোৱে। চৰ্চ আছে আৰু এইটো ৰিচৰ্ট, ইয়াতে যিসকলে পিকনিক নাখায় এনেই যায় ফুৰিবলৈ তেওঁলোকে তাতে খাব পাৰিব। গাইজ আমি আহি পালোঁ, এয়া আমাৰ বাছখন ইয়াতে। আৰু সেইপিনে ছাৰহঁতে কিবা আয়োজন কৰি আছে খোৱা বস্তু। ছাৰ বাইদেউ সকলোৱে মিলি কেনে ভাজা আঞ্জাবিলাক কুটি আছে। ময়ো বাৰু হেল্প কৰিছোঁ তেওঁলোকক। আৰু এনেকৈ খোৱাৰ মজাটোৱে বেলেগ নহয় জানো? আৰু সেইকাৰণে ভাবিলোঁ মই ভিডিঅ' এটা কৰিয়ে দিওঁ। এয়া ছাৰহঁতে আৰু ভাইটি ভণ্টিহঁতে কিবা কৰি আছে, এই ভাজা আঞ্জাবিলাক কুটি আছে। আমাক অলপ ৰেহাই দিছে তেওঁলোকে। এনেকৈ আপোনালোকক দেখুৱাই থাকিম। আমি গৈ আছোঁ বৰ্তমান এই পানীৰ পিনে গৈ আছোঁ আৰু চাওক চাৰিওপিনে কেৱল মাত্ৰ পাৰ্টি কৰি আছে আৰু পিকনিক খাই আছে। আৰু আমাৰ সিপিনে আছে, কাৰণ কিয় ইমান দূৰ হয়, আনিব দিগদাৰ হয়, দেখিছে নহয় অলপো জাগাই নাই। চাৰিওপিনে কেৱল মাত্ৰ বালি বালি আৰু বালি। চাওক আপোনালোকে দেখিছে, আপোনালোকক মই আৰু দেখুৱাম বহুত কিছু, কেৱল মাত্ৰ ভিডিঅ'টো চাই যাব দেই। চাওকচোন চিনাৰীটো ইমানেই ধুনীয়া, আৰু এইটো ইউকিয়ামৰ নদী হয় আৰু এই নদীটোৰ ওচৰতে এইবিলাক বালি আছে। চাৰিওপিনে পাহাৰ আৰু এয়া নাও চলি আছে। চাওক আপোনালোকে ইমান ধুনীয়া লাগিছে চিনাৰীটো। আপোনালোকে তাত গ'লেহে গম পাব কেনেকুৱানো সেইখিনি। আমি সিপিনে গৈছিলোঁ যে এইপিনে সেইপিনে, আৰু এতিয়া ইপিনে আহিলোঁ আৰু আহি কেনে দেখিলোঁ যে
ইয়াতে খুব ধুনীয়াকৈ নাও চলি আছে আৰু মই উঠিব ভয় নকৰোঁ তথাপিও নুঠোঁ আৰু মানে অকলে যে এইকাৰণে আৰু সিহঁতে কোনপিনে বা গ'ল ধৰিব পৰা নাই আৰু এনেকৈ আপোনালোকক দেখুৱাই থাকিম মই সম্পূৰ্ণ পৰিৱেশটো আৰু চাওক সোঁপিনে কিবা এখন ৰিচৰ্চ আছে আৰু সেই ৰিচৰ্চখনত যিসকলে পিকনিক খাব নাহে মানে এনেই আহে আৰু ফুৰিবলৈ তেতিয়া সেইখনত খাব পাৰিব আৰু আপোনালোকে অতি কম মানে মূল্যতে আৰু আপোনালোকক মই সম্পূৰ্ণ পৰিৱেশ দেখাই আছোঁ কেৱল মাত্ৰ চাই যাওক আৰু এয়া পানীখিনি লাৰি গম পালোঁ ইমানেই চেঁচা পানীখিনি লাৰিবকেই নোৱাৰি তথাপিও লাৰিলোঁ বাৰু আমি বহুত ঘূৰিলোঁ আৰু এতিয়া গৈ আছোঁ বালিবিলাকত কিবা ভৰিখন সোমাই যায় এনেকুৱা ইমান ঘন আছে বালিটো আপোনালোকে আহিলে গম পাব কেনেকুৱানো বালিটো আৰু আপোনালোকক দেখুৱাই আছোঁ মই এয়া ৰাণীখামাৰৰ দৃশ্য খোৱা পথাৰৰ মাজতে কেণ্টিনৰ খুৰা আৰু সেই খুৰাটোৱে ভাত আঞ্জাবিলাক বনাই আছে আমিও তেওঁলোকক যথেষ্টখিনি হেল্প কৰিছোঁ আৰু এই পথাৰৰ কাষতে সেইখন পাহাৰ আছে সেইখনেই হ'ল ৰাণীখামাৰ পাহাৰ তাতে খুব ডাঙৰ নিজৰা আছে আৰু এয়া মাকৈ বিক্ৰী কৰি আছে আৰু ফাইনেলি আমি এতিয়া ৰাণীখামাৰৰ মেইন নিজৰালৈকে গৈ আছোঁ কিমান দূৰ সম্ভৱ যাব পাৰোঁনে নাইবা আমি গৈ থাকোঁতে দেখিলোঁ তাতে চোন এটা ঘৰো আছে এঘৰ মানুহৰ চাওকচোন খুবেই ভয়ানক ৰাস্তা এনেকুৱা ৰাস্তাত ৰাতি আহিবলৈ আৰু বেছি ভয় লাগে ইয়াতে এনেকুৱা পাইপৰ লাইন গৈছে আৰু এই পাইপৰ লাইনটোক আমি অনুসৰণ কৰি ওপৰলৈ গৈ আছোঁ কি হয় এতিয়া চাই থাকক কেৱল মাত্ৰ আৰু এনেকৈ গৈ থাকোঁতে আমি এটা সৰু ঝৰ্ণা পালোঁ একেবাৰে সৰু ঝৰ্ণা আৰু আগলৈ চাই থাকক কিমান ডাঙৰ ঝৰ্ণাবিলাক পাবলগীয়া হয় খুবেই আমি ভয় কৈ গৈ আছোঁ যিহেতু এনেকুৱা ঠাইত কোনো নাযায় আৰু বিশেষকৈ যায় যিবিলাকে নিজৰাটো চাব বিচাৰে কিন্তু আমাৰ ৰাস্তা ভুল হোৱা নাইতো পিছে আৰু ফাইনেলি পাই গ'লোঁ আমি মেইন নিজৰা আৰু এই মেইন নিজৰাৰ মাজে যাই থাকিব লাগিব আমি ওপৰলৈ এইবাৰহে মেইন আচল নিজৰাটো আহি গ'লোঁ আমি যিবিলাক ডেঞ্জাৰ পইণ্ট হয় প্ৰথম সময় এনেকুৱা এডভেঞ্চাৰ ৰাইছোঁ কেনে লাগছে বহুত ভাল লাগিছে বাইদেউ মানে আল্টিমেট বাবা মানে নক'ব আৰু ইমান মানে এক্সপিৰিয়েঞ্চ হৈছে এনেকুৱা নিজৰাৰ মাজত ভগৱান প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু চাওক চাৰিওপিনে জংঘল কোনো নাই কোনোমতে ভগৱানৰ কৃপাত নিজৰাটো গৈ পালে হ'ল আৰু এয়া চাওক গছৰ ডাল এডালৰ শাকৰে আমি কেনেদৰে ভয়ে পাৰ হৈ আছোঁ আজি আমি আহিছোঁ ৰাণীখামাৰ আৰু ইয়াতে ইমান মানে ওপৰত একদম 3-3.5 কিলোমিটাৰ হয় ওপৰত এখন ৱাটাৰফল আছে আৰু তাতে আমি গৈ আছোঁ এতিয়া খুবেই ভয়ানক আৰু আপোনালোকেতো দেখিলে কেনেকুৱা ইমান ঝৰ্ণাৰ মাজে গৈ আহি আছোঁ আমি মানে খুবেই ভয়ানক আৰু নতুন এক্সপিৰিয়েঞ্চ আপোনালোকে আহিব বিচাৰে যদি আহিব আৰু কিমান দূৰ বা হয় গম নাপাওঁ মুঠতে চাই যাব আৰু চাওকচোন কিছুমান শিল ডাঙৰ আছে কিছুমান ওখ আছে চাপৰ আছে আৰু কিছুমান পিছলো আছে খুব সাৱধানতাৰে পাৰ হ'ব লাগে আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ যিমানখিনি সম্ভৱ যিমান দূৰলৈ যাব পাৰি আমি গৈয়ে আছোঁ মিনিমাম 3.5 কিলোমিটাৰমান হ'বই চাগে ওপৰলৈকে কোৱা মতে মানুহে তথাপিও আমি যিমান দূৰ পাৰোঁ 2 কিলোমিটাৰমান গ'লোৱেই আৰুনো কিমান দূৰ যাব লাগে গম নাপাওঁ আৰু দেখিছে নহয় ৰাইজ ইমান ভয়ানক ৰাস্তা আৰু এই ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ খুব ভয়কৈ আৰু তাত দেখিছে ৰ'দো নাই একেবাৰে গছেৰে আৱৰি আছে চাৰিওপিনে আৰু দুৰ্ভাগ্যবশতঃ আমি নিজৰাটো দেখা নাপালোঁ আধাৰ পৰাই ফুৰিলোঁ আৰু এয়া মাছ উপলক্ষে ৰিচৰ্ট এটা খুব ধুনীয়াকৈ সজাইছে তাতে চাবলৈ সোমালোঁ আমি এখন ৰিচৰ্টত ৰাখিছোঁ এনে চাব আহিছোঁ অলপমান এনে ফটো উঠি যাওঁ দেখিছে
ভাইটি ভণ্টিহঁতে কিবা মানে ইয়াতে বঢ়িয়াকৈ ঝুলি আছে। ময়ো এখন ধুলনিত উঠিলোঁ আৰু এনেকৈ অলপমান ফটো চটো উঠিলোঁ ধুলনিত। এনেকৈ একেবাৰে আগৰ কথা মনত পৰি গ'ল, সৰুকালৰ কথা, আৰু এনেকৈ ঝুলি আছোঁ। আৰু আহি গ'লোঁ আমাৰ পিকনিক খোৱা ঠাইলৈ। তাতে ভাত দিবৰ সময় হৈছে, ভাত আঞ্জা সকলোবিলাক হৈছে আৰু আমি বহি লৈছোঁ, আমি চাৰিজনে, আৰু ভাইটি ভণ্টিসকলেও বহি লৈছে। সকলোৱে মিলি এই ধাননি পথাৰৰ মাজত খানা খোৱাৰ মজাই বেলেগ, আৰু সেইকাৰণে আমিও ভাবিলোঁ এয়া ভাত দি আছে ভাইটিসকলে, আৰু আমি এতিয়া খাম আৰু আপোনালোকক এৰি। আৰু এও চাৰে মাংসৰ বাতি বিলাই আছে সকলোকে। আৰু এনেকৈ আমি দিনটো পাৰ কৰিলোঁ বনভোজ খাই। আৰু এইখিনিয়ে আৰু এয়া ভাইটি ভণ্টিসকলে নাচি আছে, কিছু আনন্দ উপভোগ কৰি আছে এনেকুৱা ধাননি পথাৰত মাজত পিকনিক খাবলৈ গৈ। আৰু অৱশেষত আমি এনেকৈ দিনটো পাৰ কৰিলোঁ পিকনিক খাই। আৰু এয়া চাওক, আপোনালোকক মই দেখুৱাই আছোঁ চাৰিওপিনৰ পৰিৱেশনো কেনেকুৱা হৈ আছে। চাওক, চাৰিওফালে কেৱল মাত্ৰ পিকনিকৰেই বতৰ আৰু পিকনিক খোৱা মানুহ চাৰিওপিনে। আজিলৈ ইমানখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া। নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুৱে নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। Subscribe to a Nitu's blog and don't forget to press the bell icon so that you are notified whenever I post new videos. Bye bye.